বতাহে খৰালে চুপহি কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰেনো টিপচি নিচুকনি জ্বলি যায় শয়নত দুটি নয়ন মধুৰ দুগামতে আউজিলে আজি এতিয়া সানডে হৈছে আৰু আমি আজি প্ল্যান কৰিছো ওয়াটাৰফল চাবলৈ যাবলৈ আৰু তাতে আমি গা চা ধুম তাতে এনজয় কৰিম এনেকৈ ভাবি আছো আৰু কিন্তু অৱশ্যে গা ধুই গৈছো দেই হেতু নহয় যে মানে তাতে গা ধুম ৰাতিপুৱা মই গা ধুই গৈছো তাতে মানে আমি এনজয় কৰিম বুলি ভাবিছো আৰু ভাবিছো কি আপোনালোকক ওয়াটাৰফলটো দেখাও আৰু আপোনালোকে হয়তো ভাল পাব চাই ঠিক আছে তেন্তে বলক আৰু এতিয়া ৰাতিপুৱা 10টা বাজিছে আৰু আমি এতিয়া যাবলৈ ৰেডি হৈছো তেন্তে বলক আপোনালোকো আমাৰ লগতে ওয়াটাৰফল চাবলৈ যাবলৈ একদম মানে পিকনিক খাবলৈ যোৱা নিচিনাকৈ ওলাইছো আৰু সব বস্তু সস্তু লৈ গৈছো আকৌ মানে পিকনিক নেখাও যেনিবা তথাপিতো আৰু খোৱাৰ বস্তু নাই বাৰু কিন্তু কাপোৰ কানি চেঞ্জ কৰিবলৈ সব লৈ যোৱা নাই সব একদম পুৰা ছাতি তাতি লৈ গৈছো মানে বৰষুণ দিলেও প্ৰব্লেম হ'ব ন সেইকাৰণে ফাইনেলি আমি সেইডোখৰ জেগা মানে গাড়ী পৰা নামিলোঁ বাৰু এতিয়া পালোহি আৰু এয়া আমাৰ ফ্ৰেণ্ড হয় both are from India we are all from India we all are from India maybe you would say we both are from South India yeah they both are from South India and we both are from East India. Oh no, Helena is from Africa. Okay. Desi chicken ase de ya desi chicken ase. Oh ma mango. আম গিটা দেখি মোক খাবলে মন গৈছে আৰু আমাৰ বাই পুকি আম গিটা নিচিনা একে আৰু দেশী চিকেনো আছে এটা যদি লৈ যাব পাৰিলোতে মুৰ্গী দুইফালে একদম পাহাৰ আছে আৰু মাজে মাজে এটা ৰাস্তা আছে আমি হেফালি গৈ আছো এতিয়া আৰু এফালে পানী বৈ আছে সঁচাকে বহুত একদম পুৰা গাঁৱলৈ মনত পৰি গৈছে আৰু আমাৰ ঘৰৰ গাঁওখনলৈ ইমান ধুনীয়া লাগিছে না আৰু এফালে বাঁহো আছে সব একদম সঁচাকে একদম গাঁৱৰ পৰিৱেশটো নিচিনা লাগিছে এফালে বাঁহৰ গছ বাঁহনি আৰু মানে খালি গাঁৱত যেনিবা আৰু পাহাৰখিনি নাথাকে সেইটোৱে ডিফাৰেঞ্চ ইয়াত পাহাৰো আছে লগতে আৰু বাকিখিনি সব গোটেই গাঁৱৰ নিচিনা লাগিছে আৰু গাঁৱৰ জংঘলৰ মাজে মাজে সোমাই পালোহি আৰু দেই এয়া ঢেৰ মানুহ আছেই মানুহ বহুত আছে ফাইনেলি পালোহি আৰু এইটো আমাৰ ৱাটাৰফলটো আজি চাবলৈ অহা ৱাটাৰফলটো এইটোৱেই চাওক আমি এতিয়া এফালে এইটো ৱাটাৰফলটো ইয়াত আছে আৰু এতিয়া আমি যাম একদম সেই লাষ্টলৈ যাম দেখাই আছোঁ বাৰু আপোনালোকক ৰ'ব গৈ আছোঁ আৰু এতিয়া আৰু এফালে গৈ আছোঁ বলক যাওঁ চবে মোক এৰি থৈ গুচি গৈছে নহ'লে পানীখিনি যে ইমানেই বেছি সোঁত আছে নহয় একদম মানে মোৰ ভৰিটো লৈ গৈছে পুৰা চবে হাতত ধৰি যেনে তেনে আহিছোঁ আৰু আকৌ তেনেকুৱা মানে পানী আকৌ পাৰ হ'ম এতিয়া এইফালে চাব দেই দেখাম এয়া আকৌ এতিয়া এইখিনি পাৰ হ'ম এয়া দেখিছে নহয় খালি ইয়াত যেনিবা ইমান সোঁত নাই যেনিবা দেই সেইডোখৰত জেগাডোখৰত বেছি সোঁত আছিলে আৰু এইডোখৰত ইমান সোঁত নাই নিচিনা লাগিছে নাজানো আৰু চাওক না কি ধুনীয়া একদম পুৰা পাহাৰ আৰু তলত পানী কি মজা লাগিছে এজনে ফটো মাৰিবলৈ ক'লে গৈছে চাওক না ফটো মাৰিবলৈ প'জ দিছে মোৰো মানে সেইফালে ফটো মাৰিবলৈ আৰু মোৰ ফটো মৰা পোকটো আছেই নহয় আৰু ফটো মাৰিবলৈ ময়ো যাওঁ মানে একদম পুৰা ফটো লোৱাত ব্যস্ত হৈ আছে
মই ইয়াতে বহি ল'লো আৰু ভাগৰ লাগিছে ইমান ধুনীয়া লাগিছে চাওকচোন চবে ফটো লোৱাত ব্যস্ত হৈ আছে আমি এতিয়া আকৌ এইফালে যাম আধাখিনি ৰাস্তা আহি পালোহি আৰু যাবলৈ আছে এইফালে দেখিছেনে ঢেৰ জেগা আছে ঢেৰ ৰাস্তা আছে আৰু যাম আৰু এতিয়া লাহে লাহে অলপমান ভাগৰ লাগিছে আৰু ফটো ছেশ্যন আছে আৰু ভাগৰ লাগিছে বহুত সেইকাৰণে অলপ বহি লৈছোঁ শিলতে আমি এইফালে যাম কিন্তু এতিয়া কি হ'ল এতিয়া মই ভিডিঅ' বনাব নোৱাৰিম যিহেতু পানী একদম পূৰা আঁঠুলৈকে আছে বুলি কৈছে ইফালে আৰু সেইকাৰণে আৰু এয়া এই ওপৰলৈকে আহিছোঁ আৰু এইফালে মই এতিয়া ভিডিঅ' বনাব নোৱাৰিম একদম পানী ক্ৰছ কৰি সেইটো ছাইডত যাম তাৰপিছত আকৌ দেখাম বাৰু পানীখিনি পাৰ হৈ আহিলোঁ কিন্তু পানীখিনি পাৰ হৈ গোটেই কঁকাললৈকে তিতিলে ইমানে পানী আছিলে পানী গোটেই কঁকাললৈকে তিতি অৱস্থা নাই আৰু এতিয়া আমি যাম এইফালে পানী দিয়াৰ পাছত যাম আকৌ আৰু এতিয়া এইফালে ওপৰলৈ যাব পাৰি ওপৰলৈ গৈছে এইফালে জংঘল হয় কিন্তু দেই পূৰা একদম পূৰা মানে ট্ৰেকিং কৰাৰ নিচিনা লাগিছে আৰু ওপৰলৈ গৈ আছোঁ আৰু ওপৰলৈ যাবলৈ আছেই চলো যে পাৰ হৈ আহিছোঁ চাওক না এইটো এটা মানে এইফালে ৰাস্তা নাই একদম আমি যেনে তেনে তলেদি হ'লেও সোমাই আহিছোঁ এতিয়া এটা ভিউ দেখাম আপোনালোক পাগল হৈ যাব মই কৈছোঁ নহয় ফাইনেলি আমি এটা মানে একদম ৱাটাৰফল পালোহি চাওক না একদম এইটো যে কিমান বেছিয়ে ধুনীয়া নহয় Don't forget to calculate the cave. Yeah. Proper road to the cave. Okay, don't go to the edge, okay? Okay. এইটো এটা মানে গুহা হয় এইটো আৰু এইটো ৱাটাৰফল আমি ইয়াত পাই গ'লোহি আৰু এতিয়া তললৈ কেনেকৈ যাম নাজানো আৰু ইয়াত মানুহে ঢেৰ গা ধুই আছে আৰু আমি যাম আৰু এতিয়া কি ধুনীয়া চাওক না এইটো আমি তালৈ যাম আৰু এতিয়া বলক এতিয়া সেই ৱাটাৰফলটোত গা ধুবলৈকে যাওঁগৈ আৰু ফাইনেলি আমি ইয়াত আহি পাই গ'লোহি আৰু এইটো ৱাটাৰফল ফাইনেলি পাই গ'লোহি আৰু এতিয়া আমি নাজানো কি কৰোঁ বহুত বেছি এনজয় কৰিবলৈ গৈ আছোঁ বলক ৱাটাৰফল আমি এতিয়া যাবলৈ সাজু হৈছোঁ দেই ইয়ালৈ ইমান বেছি মজা লাগিছে নহয় ঐ মত কৰোঁ দি যাওঁগে তো ৱাটাৰ পানীত নামিছে সাঁতুৰি বা একদম ফূৰ্তি চোৱা আমাৰ একদম ৱাটাৰফলৰ ওচৰ পাই গ'লগৈ দেখিছে নাই ক'ত উঠিছে সেয়া দেখিছে একদম ওপৰ পালেগে সেয়া মই সেইফালে যাব নোৱাৰোঁ এতিয়া যাম কৰিবলৈ কৈছে jump yeah you can jump yeah গ'ল বাহ আমি ওপৰ ইয়াতে থাকিলোঁ আমি কিনে ইয়াত আছোঁ মই গোটেই তিতি মেলি অৱস্থা নাইকিয়া হৈ আছোঁ মই পূৰা পানীত ডুবি আছিলোঁগৈ আৰু ইয়াতে আছোঁ We are not able to go there. Yes, you are the winner. Thank you. She told me flag, yeah? Yeah, I jumped there. We are the Indian monkeys. यहाँ पे दो लोग बैठे हैं ऊपर बहुत एन्जॉय কৰিলোঁ আৰু পুৰা ভাগৰি গৈছোঁ আৰু এতিয়া ইমান বেছি ঠাণ্ডা লাগিছে নহয় ঠাণ্ডা কিবা হৈ গৈছে বহুত ঠাণ্ডা লাগিছে এতিয়া পুৰা ৰ'দত মানে শুকুৱাই লৈছোঁ আৰু নিজকে বহুত ঠাণ্ডা লাগিছে চাগে এইফালে ভাগৰি গ'লগৈ একদম পানীত আজি দিনটো সঁচাকৈ বহুত বেছি ভাল লাগিছে আৰু এতিয়া ইয়াতে অলপমান বহোঁ তাৰপিছত যাম আৰু ফাইনেলি আমি এতিয়া যাব ওলালোঁ আৰু বহুত বেছি এনজয় কৰিলোঁ বহুত বেছি ভাল লাগিলে আৰু এতিয়া চব ৰেডি হৈছোঁ আকৌ ঘৰ যাওঁগৈ কাৰণ অলৰেডি 2টা বাজিয়ে গ'ল আৰু অ'কে say something hi
very nice spot. Maybe the Puerto Rican Niagara Falls. Yes. বহুত বেছি এনজয় কৰিলোঁ, সঁচাকৈ বহুত ভাল লাগিলে। আৰু আজিৰ ভিডিঅ'টো তেনে ইমানে সামৰিম আৰু নবহা আৰু যিহেতু বহুত টাইমো হৈ গ'ল আৰু আমি এতিয়া ঘৰলৈ যাব লাগে। ঠিক আছে, তেন্তে আকৌ লগ পাই আছোঁ নতুন ভিডিঅ'ত। বাই বাই। Bye bye. বাই বাই।